ও কোনে তই ও কোনে ও কৰবা মই দাদা মই ও কৰবা আসলৈ মই দাদা তই আসলৈ কোনে কছু নাই ইয়াক মই বসুন মানে পেলাব মোৰ নাম ডেম্পল কাম কৰিব লাগিছিল কাম কৰাকে আহিছিলো কৰিব আহিছে তই তই চব কাম কৰিব পাৰ জানো পাৰো চব কাম কৰা পাৰো কি কেনেকুৱা কাম কৰিব পাৰা চব কাম পাৰো মই ঘৰৰ কাম গিলা কেনেকুৱা অ কি হলে বেমাৰ কি বেমাৰ এইটো তোৰ কৰোণা লাষ্টত হৈছিল যে লৈ গেলা মানুহ আমাৰ লাগা আছিল এটা কাম কৰা মানুহ চব কামে কৰিব পাৰো মই গোবৰ পেলাই কিবা কৰি বহুত পাৰো আইচা কৰবে তই মই ঘৰে ইয়াতে মানে এই পিছফালা বাগৰা দি পিছফালে বাগাৰা অ আমাৰ ফেলক বাগাৰা এনেকুৱা নাই এই বাগৰা আমাৰ গাঁওখনৰ নাম অ তহঁতৰ গাঁওখন নাম বাগাৰা অ এতিয়া ঘৰত কোন কোন আছে তহঁতৰ এনেকে কোনো নাই ময়ে তয়ে অ অকলে মই অটোত এনেকে কাম কৰি শুলা মোৰ দৰমহাটো নেৰিলো হ'ব শুৱে দিয়া শুলা আগতে কি কৈছিলি আগতে আকৌ কিবা একো কৰা নাই আৰু ঐ লগিৰা কি কয় তই এটা লাগাও আছিল কাম কৰা মানুহে লাগিব কোনে গুমচৰ পেলাব লাগি ধৰি আকৌ যদি কাম কৰিব নোৱাৰে পিছত মই পাৰোৱে দাদা মই পাৰোৱে কৰি থবা নালাগে বাৰু তাৰ পূজা লাগছি দে পিছত ৰাখি দে ওলা দে হ'ব দে থাকবি দে এতিয়া অলপ বসো এই বৰীক কৈ চাহ আনিবা লাগি এই তই হেৰি কৰচোন এই গলিখন অলপ গোবৰ আছে তই পেলাই অলপ চাহটো পিছত খাবি এই মই ৰাতিপুৱা ভাতকেইটা খাই লওঁ তই গোবৰ খেতি কৰা গলিঘৰটো দেখিছে নে টাইমত দিবিয়া ভাতটো দিম যা মালিক ডেঞ্জাৰ মালিক দেই কিন্তু এতিয়া কাম আছে বাপা হয় ৰাম এই গৰু এনকে আহিব লগা হ'ল নে হ'ল বুলিহে আই এনকে আহিব লগা হ'ল গৰু মালিক নামটো কোনো ৰাম ৰাম ঐ মালিক হ'লে গোবৰ পেলোৱা ঐ তহঁতে ইয়াত ভাতকেইটা দিবি মই বজাৰৰ পৰা আহো ঐ তই ইয়াত ভাতকেইটা দিবিচোন মই আহো তই বজাৰৰ পৰা হয় নেকি ঐ কিহে দি আছে দালি কি মালে এইটো ইয়াত কোনে বস্তু দিছে ঐ মানুহৰ বস্তু ঐ তই ঘৰত গেলি নে নাই গৰুৰ জামাই যা এইটো কোনে ওলাই দিছে এটা দাম জানা তই ঐ দিকি টাকা লিখি আহিছে নে ওলাই কি কৰি গেলাই কি মালিকে এডাল ৰাম সাধাৰণ এটা কিমান গান এটা শুনবা নে ৰে হলো কিবা দেহাটো ফুৰণ ফাৰণ কৰি থাকে আৰু গৰুত যাব লগা হলে এখন চাহ কথা নাখায় ভালে আহি ৰাম গৰুৱে লাই দিব লাগে ডাইৰি মা কিবা এখানে ৰাম লাইৰিয়া হৈছিয়ে খুটিটো ৰ এইটা বেলেগ জেগাত দেওঁ নিচলে রাম উঠে দেখুন এই কি করবে রাম রাম খুয়ে আমার আমিনি হয়ে গেছি আমিনি লেগে যায় খুঁতে মই
এনকে পতাই খুদি নহনে মনো ববুলো 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 দেখো আমাৰ ঘৰত একদিন দেখা নাই ববুলো 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 এ তো কোনে হা তো কোন বেমফল ও কাটারে যাবে এয়া দাদার তা কাম কৰা কা ৰাখছি তোর গরু খুঁজতে উল্টে যাচ্ছে এনকে পতাই ৰাখো তোর গরু মারা হচ্ছে ওই কি মাৰা গৈছে মই গৰু এনকে দেও হালকা দি আর তোর মাথা দৰমহা কেনেকে মই দৰমহা নাই ৰে মই এনকে মই হেৰি কৰি খোৱা লোৱা হলি হলা তোমা 4,000 টাকা খুঁজবি 4,000 ও এ হ'ব ৰে তোক এই কথা কোনছিল মই কোৱা বুলি নকবি মানুহৰ আকৌ হেৰি পইচা দিবি আৰু খুজিলি দিবি হ'ব ৰে খুজবি ৰে গৰুটো হালকা দি গৰুটো ও মোৰ বুঢ়ো গৰুটো দেহৰ চলি এইটোৱে লাই দিওঁ কালি লেগে আৰু দিম দে এ ৰাম খৰে ইমান বস্তু খাই বাপা আৰু 4,000 4,000 4,000 4,000 4,000 4,000 এই কি হৈছে এইটোৰ কোন তই দেখো অ আইছা এই পেটুৱা দাদা আৰু ঘৰ কাম কৰা ৰাখছি কি 4,000 মুকি আছা এ একো নহয় দে কৈছি বাৰু কি 4,000 মুকি আছা এ একো নহয় খান যাওঁ কৈছি বাৰু যাই খান যাই ও ইয়াই কি ৰে মানুহ এইটো কেন খালে দেখোন মানুহ লৈ পাই এডাল এ ৰাম মই মানুহটো কি হৈ যা পৰি থৈ আছো পিছা ও গণ্ডগোল লাগিল নহয় 1 2 3 4 4 টকা ঐ মালিক কি যে থৈ বাপা ৰে ঐ মালিক মালিক এই ঐ কিয়া হেমেলে মৰি আছা চোন হেমেলে নেকি মই লাগবে তোৰ কেইদিন হ'ল মই লাগব মই খান নাজানো কি লাগব এইটো কি লাগবে এইকে মই থাকা নতো ঘৰ ও তোক কি লাগব নে কি লাগব এই এইখান মই একো নালাগে নিজৰ পেট পোহে নাম কিয় কি জিয়া কথা কয় ইমান চৰিত্ৰ বেয়া নাই তোৰ কি মুচৈত মুৰে খাবি মুৰে হাগবি আকৌ তই বুলি কবি মই এইখান একো নাজানো কি কি অৰ্ডাৰ হৈছিল তকচোন হা কি অৰ্ডাৰ হৈছিল কি কথা মোৰ লাগবে এইখান কি লাগব ন কৈছে 4 টকা লাগবে মোৰ দৰমহা মই এইখান একো ক'বা নোৱাৰো মাহত 4 টকা নে দিনত 4 টকা নে বছৰত 4 টকা মাহত হলি হ'ল বছৰত হলি হ'ল মোৰ 4 টকা লাগবে 4 টকাটো বহুত পৰিব কি বহুত পৰব হিচাপত নিমিলে আমাৰ 4 টকাটো মোৰ লাগবে মোৰ 4 টকা মোৰ লাগবে তা 4 টকা দিবা লাগিলে তোক মাহত তোৰ হিচাপটো বহুত হ'ব যায় মোৰ লাগবে বছৰত দেখোন কোটিৰো পাৰ হ'ব মোৰ লাগবে হেই এটা প্ৰিন্সিপালে 4 টকাকে নাপায় মাহত আৰু তোক 4 টকাকে ঐ মালিক কি দিয়ে মোৰ লাগবে ও দিম দিম মোৰ লাগবে ই মোক খালা মোৰ লাগবে মোৰ লাগবে মই খাব নাযায় মই কি হ'ব মোৰ 4 টকা লাগবে টকাকে লাগে মই কৈছিলো প্ৰিন্সিপালে নাপায় বুলি ইটা মোক মাৰিব খুজি হৈ মোৰ লাগবে মই এইখান একো নাজানো উঠে উঠে তই বহিলিচোন ঐ আৰু ঐ বেলেগক মাতাই মোৰ লাগবে দিম যা মোৰ লাগবে এইখান এই 5 টকা এটা আনি হাতত দি আৰু ইয়াৰ পৰা আজিয়ে যাবা দি মই ইয়াৰ কাৰণে কি নাখো 5 টকা মোৰ 5 টকা হলি নহ'ব মোৰ 4 টকা লাগব দিম যা এতিয়া মোক খুজিয়া নাই মই খুচিয়া নহলি মই খা কবা ন মোৰ 4 টকা লাগব এই আমাৰ চুমা দোকানতে লৈ আহে 7 টকা মোৰ 4 টকা লাগব 5 টকা দিলো নহয় দিম ৰ মই নাম থাকল পৰ এই তুমি চিনি পাইছা তোৰ ঘৰ মই নাকো খাৱা লোৱা ইমান কষ্ট খাৱা লোৱা ইমান কষ্ট যা এতিয়া যাম ঘৰতে কোনে থাকে এ যা গৈছে নাই লোক লোক কি হলে তোক দৰমহা দিলে না মালিক এই তোৰ মালিকে দৰমহা দিলে না দিছে কেইটকা দিলা 4 টকা 4,000 টকা দিছি না কি একবাৰ 4 টকা একবাৰ 4,000 তোৰ 4 টকা দিছি মালিকে মই নিজে কৈছো 4 টকা মোক লাগব 5 টকা দিবা কৈছো মোক নালাগে কাৰণে তই মালিকৰ তাত 2 দিন হৈছে দিম বুলি কৈছিলা 4 টকা দিছে তই তোৰ বন্ধ কৰি দিলে মালিকে তই মালিকৰ তাত যা তই বুজি মালিকক মোক 2,000 টকা এটা সুধি তোৰ ধৰি মোৰ গোটাই জীৱন দালে গেলে মালও আহি মোক ইটা মই যাম নেকি আৰু ইটা যাম মই খোজকে যা ইটা তাত মই নাযাওঁ দৰকাৰ নাই এই যা খোজকে যা বেলেগ এটা চাকত থাকি নাই তোৰ ধৰি মোৰ এটা জীৱন দালে গোটাই গেল জীৱন দাল কিয় মাৰি আছ ঐ পিছত তই মোৰ জীৱনডাল বাবা কলিয়ে পইচা তুলি ইমান ধুনীয়া ইমান মৰম কৰিছিল সেই ঘৰ মই এনকে ব্যৱহাৰ কৰিলো নে তোৰ জৰিয়া মোৰ চেজ হৈ গেলে জীৱনডাল
পেটটো তাত যাই ফেলে ই মোৰে গোমা বুলি কৈ ফেলে পেটে তাই পইচা কেইটা ওলাব লাগিব আৰু মই ঠাণ্ডাটো মাৰি চাম ৰ পেটটো এতিয়াহে